उदालगुरियाव आसामनि गिबि मन्थ्रिया दै जगायनाय बिथांखिखौ बेखेवबाय। उदालगुरि जिल्लानि 38 नं भैरबकुंड बियाबनि सिङाव थानाय बरमुकलियाव 19 कौटि रांजों खरसा खालामनानै गोदानै लुफुंनाय बरला गोबां दै जगायनाय बिथांखिखौ दिनै उदालगुरि फानेरियाव जानो गोनां मन्थ्रि गौथुमनि हाबाफारियाव बाहागो लाफैनानै बेखेवना होलांबाय आसामनि गिबि मन्थ्रि हिमन्त बिश्व शर्माया। बेखेवनाय हाबाफारियाव आसाम आयेन आफादनि बुंथिगिरि बिश्वजित दैमारी, बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर', एमपि दिलीप सयकिया, एमएलए गोविंद बसुमतारी बिथांनि बाहागो लानायाव बेखेवनानै होलाङो। বৰলা পানী যোগান আঁচনিৰ শুভ উদ্বোধন হ'ল। এই আঁচনিখনৰ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে ভূটানৰ পৰা নামি অহা নোনা নদীৰ পৰা আমি পোনে পোনে মাধ্যাকৰ্ষণ শক্তিৰ সহায়ত ইয়ালৈ পানী লৈ আহিম আৰু ইয়াৰ পৰা কেইবাটাও পানী যোগান আঁচনিলৈ ট্ৰিট ৱাটাৰ অৰ্থাৎ শোধিত পানী যোগান ধৰিব পৰা হ'ব। 2700 পৰিয়াল উপকৃত হ'ব আৰু মই ভাবোঁ যে ই এটা আমাৰ অন্যতম সফল আঁচনিত পৰিগণিত হ'ব। উদালগুৰিত আজি 7টাকৈ বিস্তৃত কাৰ্যসূচী হাতত লৈছে, তাৰ লগতে আজি দীঘলী কেবিনেট বৈঠকো আছে। গতিকে উদালগুৰিত এটা দীঘলীয়া কেবিনেট বৈঠকৰ পিছত মই সাংবাদিকসকলৰ কথা লগে লগে কৈছিলে, কিন্তু ভূপেন বৰাৰ নাম লোৱা নাছিলে। তথাপি কৈছে যে মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পতা নাই, প্ৰয়োজন হ'লে কলডিছ চাওক। লগে লগে প্ৰতিক্ৰিয়া, কাৰণটো কি? আপোনালোকৰ ভিতৰত কি চলি আছে? চাওক, এতিয়া যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰো নাম নোলোৱাৰ পিছতো ভূপেন বৰাৰ যদি গাত লাগিছে, কথাটো এনেকুৱা হ'ল গোহাঁই ঘৰত কোন, মই কল খোৱা নাই। গতিকে এনেকুৱা কথা হৈছে ভূপেন বৰাৰ ক্ষেত্ৰত। গতিকে সামগ্ৰিকভাৱে গোটেই বিষয়টো ভূপেন বৰা ডাঙৰীয়াৰ ইমান তুলুঙা কথা বতৰা আৰু এই ধৰণৰ যি এটা নতুন কবি সত্তা জাগৃত হৈছে তেওঁৰ মানে অন্তৰত, গতিকে কথাবিলাকে এটা ৰাজনীতি কৰা মানুহজনৰ ৰাজনীতিৰ প্ৰতি তেওঁৰ 100% তেওঁ মানে গুৰুত্ব দিব লাগে ৰাজনীতি কৰাৰ কাৰণে। আৰু তেওঁৰ এতিয়া এই ধৰণৰ বেবেৰী বাং যিবিলাক কথা, এই কথাই কংগ্ৰেছ দলটোক তেওঁ মানে একেবাৰে ডুবাবৰ কাৰণে বাকী ৰখা নাই একো আৰু। কাৰণ তেওঁৰ নেতৃত্বত বিগত আটাইকেইটা ইলেকশ্যনত কংগ্ৰেছ দল শোচনীয়ভাৱে পৰাস্ত হৈছে। এটাৰ পিছত এটা ইলেকশ্যনত কংগ্ৰেছ দলৰ শোচনীয় প্ৰদৰ্শন। গতিকে ভূপেন বৰা এতিয়া খুব এটা প্ৰাসংগিক নহয় যেনেই লাগে অসমৰ ৰাজনীতিত। কিন্তু কাৰণ তেওঁলোকৰ কথাবিলাক হৈছে ৰাহুল গান্ধী ডাঙৰীয়া যিবিলাক কথা বতৰা, দেশৰ বিৰুদ্ধাচৰণ, দেশৰ মাটিতেই হওক, দেশৰ বাহিৰতেই হওক, গতিকে এই কথাবিলাকক লৈ ভাৰতবৰ্ষৰ জনতা আজি আহত হৈছে। গতিকে ভাৰতবৰ্ষৰ জনতা সুখী নহয়। গতিকে কংগ্ৰেছ দলৰ ওপৰত ৰাইজৰ আস্থা আৰু বিশ্বাস নাইকিয়া হোৱাৰ উপক্ৰম হৈছে। মানে কংগ্ৰেছৰ ভিতৰত আপোনালোকলৈ খবৰ দিয়াৰ চ'ৰ্চ বহুত নেকি, ভাল নেকি? বিজেপিয়ে খবৰ পাই থাকে। কংগ্ৰেছ দলৰ বহুত হয়তো বিধায়ক হওক, নেতাকৰ্মী হওক, নিশ্চিতভাৱে আমাৰ জনপ্ৰিয় নেতা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰি চলে। কাৰণ তেওঁলোকে জানে তেওঁলোকৰ যিটো ভৰিৰ তলৰ যিহেতু মাটি নাইকিয়া হৈছে, তেওঁলোকেতো আহিব লাগিব, তেওঁলোকৰ ৰাজনীতি চলাই থাকিব লাগিব। সেইটো কাৰণে তেওঁলোকে তেওঁলোকৰ জননেতাই আমাৰ লগত বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এটা আত্মিক সম্পৰ্ক বজাই ৰাখে। ভূপেন বৰাই নাম নলৈকে হঠাৎ মুখ খুলি দিলে। গতিকে কথাটো এনেকুৱাই, গোহাঁই ঘৰত কোন বুলি কৈছিলে মাত্ৰ, মই কল খোৱা নাই বুলি কৈ দিয়ে যদি আল্টিমেট তাৰ অৰ্থটো কি? সেইটোৱে অৰ্থ। আৰু কোনোবা অহাৰ পথ প্ৰশস্ত হৈ আছে নেকি? তালিকা প্ৰস্তুত হৈছে নেকি আকৌ নতুনকৈ? এইটো কি হৈছে? বিজেপিলৈ অহাৰ কাৰণে সেই আশাত খবৰ দি আছে নেকি? নিশ্চিতভাৱে তেওঁলোকে দেখিছে তেওঁলোকৰ অন্ধকাৰ ভৱিষ্যত। কংগ্ৰেছ দলৰ কোনো ভৱিষ্যত নাই অসমত। আৰু অনাগত হয়তো 25 বছৰলৈকে কংগ্ৰেছ দলে কোনো ধৰণৰ ফলাফল অসমত দেখুৱাব নোৱাৰে। গতিকে হতাশাটো ভুগিছে আসাম কংগ্ৰেছে। আৰু নেতৃত্ব কি হৈছে, এতিয়া তেওঁলোকৰ ভৰিৰ তলৰ মাটি নাইকিয়া হয়। এতিয়া UDF লগত নাৰাখে বুলি কৈ আছে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই দিল্লীত গৈ সোনিয়া গান্ধী বা ৰাহুল গান্ধী বা খৰ্গে ডাঙৰীয়াক তেওঁলোকৰ মুখৰ পৰা যদি কোৱাব পাৰে যে আমাক UDF দল ভৱিষ্যতৰ কোনো নিৰ্বাচনত আমাক লগত নাথাকে, তেতিয়া মানিম ভূপেন বৰা কংগ্ৰেছৰ অসম প্ৰদেশৰ সভাপতি। কিন্তু তেওঁ কৰিব নোৱাৰে, কাৰণ UDF আৰু কংগ্ৰেছৰ মিত্ৰতা ৰাষ্ট্ৰীয় স্তৰত আছে, কেতিয়াবা গোপনভাৱে, কেতিয়াবা মুকলিমূৰীয়াকৈ।
যোৱা 19 চনৰ ইলেকশ্যনতে আমি দেখিছোঁ মঙলদৈ এই সমষ্টিতে দেখিছোঁ কংগ্ৰেছ আৰু UDF একেলগে তেওঁলোকে ইলেকশ্যন খেলিছে UDFে প্ৰাৰ্থী নিদিলে কংগ্ৰেছ দলে প্ৰাৰ্থী দিলে গতিকে তাৰপিছতো কংগ্ৰেছ দল কিন্তু শোচনীয়ভাৱে পৰাজিত হৈছে কংগ্ৰেছে অভিযোগ দিয়ে যে ADFৰ সৈতে বিজেপিৰ ভাল কিন্তু এতিয়া ৰাহুল গান্ধীৰ পদ খাৰিজৰ পিছতেই ADFে কিন্তু ফেভাৰত গৈছে সংবাদমেলো অনুষ্ঠিত কৰিছে ৰাহুল গান্ধীৰ ফেভাৰত কথাটো কি হৈ আছে ইমান কনফিউজন জনতাৰ মাজত মই কৈছোঁ যে বাহিৰে দেখি কেতেৰা মাৰিবা ভিতৰে নেৰিবা বেথা কংগ্ৰেছ UDFৰ এই একেই কথা বাহিৰত ইটো সিটোৱে দলক গালি পাৰে কিন্তু ভিতৰত তেওঁলোকৰ একেবাৰে মিত্ৰতা মানে বাহিৰত পুষ্টি ভিতৰত দোস্তি এই যিটো তেওঁলোকৰ মানে বহুত দিনৰ পৰা চলি আছে তেওঁলোকৰ গতিকে দোস্তি আৰু কুস্তিৰ খেল জনতাই দেখি বুজি পোৱা হৈ গ'ল যে এই দুটা দল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কাৰণ বদৰুদ্দিন আজমল চাহাবেও জানে যে কি হ'বলৈ গৈ আছে ইলেকশ্যনত কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বই জানে কি হ'বলৈ গৈ আছে ইলেকশ্যনত গতিকে কংগ্ৰেছ UDFৰ শীৰ্ষ নেতৃত্বই জানে একেই ভোট বেংকত যদি ইটোৱে সিটোক আঘাত কৰে তেনেহ'লে ক্ষতি দুইটা দলৰে হ'ব গতিকে তেওঁলোকে একেলগে সমান্তৰালভাৱে তেওঁলোকে মানে গোপনভাৱেই হওক মুকলিভাৱেই হওক তেওঁলোকে এই একেই ৰাজনীতিত সিদ্ধহস্ত